কৈছিলে যে কম্পিউটাৰ সাৰ্টিফিকেট বৰ্তমান যুগত আজিৰ যুগত এটো খুবেই প্ৰয়োজন হৈছে বিকজ জব এতিয়া যিমান জব হৈছে ফোর্থ গ্রেডৰ জব যিবোৰক আমি কওঁ যে ঝাড়ু মৰা বা ড্ৰাইভাৰ চকীদাৰ এইবোৰ সকলো চাকৰিবোৰতো কম্পিউটাৰৰ যে প্ৰয়োজনীয়তা আছে তেওঁলোকে বহু আগতে উপলব্ধি কৰিছিলে আমি যদি চাওঁ আমাৰ অইল ইণ্ডিয়া লিমিটেডত যদি আমি চকীদাৰ পোষ্টৰ কাৰণে আবেদন কৰোঁ তেতিয়া তাত কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট বিচাৰে উইথাউট ডিপ্লোমা সাৰ্টিফিকেটত তেওঁলোকে তাৰ নাম্বাৰ মাৰ্কিং কমি যায় কালি পৰহি যি পুলিচৰ হৈছে ইয়াত থাকে তোমালোকে জানিবা আমাৰ বেছিভাগেই 32 ওবিসিৰ কাৰণে 32+ মাৰ্কিং কৰা হৈছে তাতে তেওঁলোকক কৈছিলে যে যিসকলে যদি কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট আছে শো কৰিলে 3 মাৰ্কস তেওঁলোকে এক্সট্ৰা পাব তেওঁলোকে এক্সট্ৰা সাৰ্টিফিকেট জমাই কৰা নাই তো হাউ কেন তেওঁলোকে ফিট চাকৰিটোৰ কাৰণে ফিট নহয় তো সেইকাৰণে তেওঁলোকে আগতীয়াকৈ প্লান কৰিছিল ভাবিছিলে আৰু তেওঁলোকে সেই ড্ৰিম প্ৰজেক্টটো আৰু বিৰু সাহতৰ নিচিনা ল'ৰা বা তেওঁৰ হতে অৰ্জুন নাগতে তেওঁলোকে আগতেই মোৰ আমাৰ গ্ৰুপত থকাৰ কাৰণে তেওঁলোকে এইটো গম পাইছিলে যে ডিজিটেল যেটো সিস্টেম আছে এটো খুব প্ৰয়োজন আছে আদাৰৱাইজ আমি তিস্তিব নোৱাৰো মই যেতিয়া নবোদয়ত 98 সনত যেতিয়া আমাক মজুমদাৰ স্যাৰ ওয়েস্ট বেংগলৰ স্যাৰহতে কৈছিলে যে অনাগত দিনত যেতিয়া বিজেপি চৰকাৰ আৰু অটল বিহাৰী বাজপেয়ী টাইমত যেতিয়া কম্পিউটাৰৰ কাৰণে যে আমাৰ ওয়াৰ্ল্ডৰ লগত যেতিয়া এটাচ কৰাই দিয়া হৈছিলে সেই সময়তে আমাৰ দুখিয়া দেশখন কম্পিউটাৰ স্কিল নথকাৰ কাৰণে বহুত আনএমপ্লয়মেন্ট স্কিল ডেভেলপ মানে সৃষ্টি হ'ব হেতু আমি তেতিয়াই চৰ্চা কৰিছিলো আজ কালি পৰহি আমাৰ ইয়াত জল জীবন আঁচনি এটা আহিছে তাতে তেওঁলোকে টেকনলজি লগাই ট্ৰেক্টৰ লগাই কিনি মেচিনেৰে তেওঁলোকে কাম কৰিছে মই বুজাব বিচাৰিছো টেকনলজি আহি গৈছে বাগানবোৰত এসপিআৰ মেচিন ঠাইত আজিকালি তেওঁলোকে টেকনলজি লগাই কিনি মেচিনেৰে তেওঁলোকে সাৰ্ভ কৰি আছে কাম কৰি আছে বিভিন্ন প্ৰকাৰৰ তোমালোকৰ আজিকালি আমি ফেসবুকত চাইছো ডিজাইনৰ তেওঁলোকে টেকনলজিবোৰ আহিছে এই টেকনলজি যুগত আমি বিশেষকৈ ইণ্ডিয়া ভাৰতৰ বিশেষকৈ আমি অসমৰ মানুহবোৰে ফিট নহওঁ আমি ডিগ্ৰী লৈ ল'ব পাৰো মোৰ গাঁৱত আজি বহুত আগতে এটা সময়ত লীলা প্ৰসাদ কুৰ্মীয়ে কৈছিলে 1993 সময়ত যেতিয়া প্ৰেসিডেন্ট আছিল মেট্ৰিক নাছিল আজি তাৰিখৰ ডিগ্ৰী আছে বাট চাকৰি নাই চাকৰিৰ কাৰণে মই বিশেষ চাকৰিৰ কাৰণে কৈ আছো চাকৰিৰ কাৰণে মানে এই কম্পিউটাৰ সাৰ্টিফিকেটটো খুব জৰুৰী হৈছে আমাৰ এটো উইথাউট কম্পিউটাৰ মই খুদ যেতিয়া 2012 ত বেংগলোৰ গুছি গৈছিলো তেতিয়া কৈছিলে যে आपको क्या आता है सीधा पढ़िए आपको हम नौकरी देंगे हानि এটা আমাৰ সফটওয়্যার কোম্পানি আছে তেওঁলোকে কৈছিলে যে आपको क्या आता है डिग्री वो अलग बात है आप डिग्री कर लिए वो अलग बात है डिग्री और अलग आता क्या है आपको काम नहीं लेना होगा ना तो हे कारण কি হৈছে এই কম্পিউটাৰ সাৰ্টিফিকেটটো আজিকালি ডিজিটেলাইজ দুনিয়াত মানে টেকনলজি বুজিবৰ কাৰণে কম্পিউটাৰ নহলে নহবই মানে এইটো এটা মানে তেনেকে সৰু বাচ্চাৰ তাত হ'ব লাগে এইটো তো ভেৰি লাকি এণ্ড মই গ্ৰেট মানুহ যে বিৰুসা অৰ্জুন নাগতে তেওঁলোকে প্লান কৰি ইয়াত সিটুৱেট গলি হ'ব লাগে ফৰ এক্সাম্পল বিহাৰত আজি আইএছ একাডেমি আমাৰ স্যাৰ আছে বাজিৰাও ফাউণ্ডেশ্যনৰ তেওঁলোকে জানিব বিহাৰ ফালে বা অন্য জেৰক্স মেচিনৰ চেণ্টাৰৰ নিচিনা তেওঁলোকে ইনষ্টিটিউচনবোৰ আছে সেইকাৰণে তেওঁলোকে বহুত স্পীডত অফিচাৰবোৰ ক্ৰিয়েট কৰিব পাৰিছে আমাৰ ইয়াতে এইটো ফাৰ্ষ্ট টাইম আজি তেওঁলোকে নিজৰ প্ৰচেষ্টা তেওঁলোকে প্লান কৰিছে তো এইটো এটা আমাৰ কাৰণে গ্ৰেট অপৰচুনিটি তেওঁলোকে ড্ৰিম আছিল যে আমাৰ ল'ৰা ছোৱালীবোৰে আৰু তেওঁলোকে এটা থিংকিং কৰিছিল যে টাউনত যাও গৈ কিনে এইটো সাৰ্টিফিকেট অনাটো বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাৰিব তেওঁলোকে প্লান আগতে কৰি লৈছিলে যে আমি কম টকাত ইয়াতে সেম থিং দিম ছাৰক আমি তিনচুকীয়াৰ পৰা ইয়াত লৈ আহিম তাত যাব নালাগে তো এইটো কাৰণে আমাৰ তেওঁলোকে এটা প্লান আছিল যে আমাৰ ল'ৰা ছোৱালীবোৰ যাতে কম্পিউটাৰ শিক্ষাৰ লগত আৰু নট অনলি কম্পিউটাৰ তেওঁলোকে প্লান কৰিছে অনলাইন জবৰ কাৰণে আমাৰ হাবাহাবুতৰি খাব লাগে বহুত ল'ৰা ছোৱালী আছে তেওঁলোকে খুদা যায় যে বছৰটোত 12 মাহত কেইটা চাকৰি এপ্লাই কৰিছে যিবোৰে ডিগ্ৰী লৈছে বা হাই সেকেন্ডাৰী তেওঁলোকে 12টা মাহত 12টা এপ্লাই নকৰে জবৰ কথা বহুত আলোচনা কৰে ফেসবুকত চেক কৰি থাকে কিন্তু নকৰে কিন্তু এই চেণ্টাৰটো এতিয়া তেওঁলোকক অপৰচুনিটি কৰিব বিকজ বিৰু এটা ফ্ৰেন্ডলি এটা ষ্টুডেন্ট হয় দাদা বাইদেউ টাইপৰ আছে সকলোকে কোঅপাৰেচন কৰি আছে এটো আৰু অৰ্জুন নাগ আছে তো তেওঁলোকে অলৰেডি ইয়াৰ এটা মাষ্টাৰ প্লান ভিউ এটা প্লান কৰিছিলে আৰু এটো আজি সাকসেসফুল হৈছে তো ইয়াৰ তেওঁলোকে প্লান কৰিছিলে যেটো প্লানৰ কাৰণে তেওঁলোকে আজি ড্ৰিমটো সাকসেস হৈছে আৰু যিসকল ইয়াত আছে তেওঁলোকে ইয়াৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়াব আৰু মাই ভিউ পইণ্টছ ইটস এ গ্ৰেট ওয়ার্ক সাগে আমি যি প্লান কৰিছো তাতকৈ ডাঙৰ এটা এইটো কাম কৰিব আৰু এই চেণ্টাৰটোৰ পৰা এই যে সাপোৰ্ট কৰিব বিএ পাস কৰা বিএসসি পাস কৰা বিকম পাস কৰাৰ পাছত যে সাপোৰ্টিং ডকুমেন্টছ যে ইয়াৰ কম্পিউটাৰ চেণ্টাৰে যে টাচ কৰাই দিব তো হেতু যে আমাৰ জব ক্ৰিয়েট কৰাত অনাগত দিনত এটা আমাৰ মাইলস্টোন গ্ৰুপে এইটো থিয় হ'ব সেকেন্ড তেওঁলোকে ইয়াৰ পৰা নট অনলি তেওঁলোকে ইয়াতে ষ্টপ হ'ব তেওঁলোকে ইসিটা ফাউণ্ডেশ্যন ইয়াত তেওঁলোকে প্লান ঢেৰ কৰি আছে তেওঁলোকে খুদ আজি ইয়াত বাজিৰাও আইএছ একাডেমি তেওঁলোকে আহি গৈছে ইটস মাই গ্ৰেট অপৰচুনিটি মোৰ লাইফত আইএএছ ডেফিনেশ্যনটো মই যেতিয়া ফাৰ্ষ্ট বিৰু কৈ আছিলো
সেই ফাৰ্ষ্ট কেডাৰ আজি ইয়াত IS UPSC এক্সাম দিব লাগে বুলি মানুহৰ ঘৰত এটা প্লান হৈছে আৰু খুদ মই আজি 10-12 বছৰ মহাকালী স্কুলত জড়িত হোৱাৰ পাছত ফাৰ্ষ্ট টাইম IS একাডেমি মানে IS চাকৰি য'ৰ পৰা মানে আমি এক্সামিনেশ্যন প্ৰিপেয়াৰ কৰিছোঁ তাৰ এজন মানুহ আজি আমাৰ মাজত প্ৰেজেণ্ট হৈ গৈছে ইট ইজ গ্ৰেট আমাৰ গ্ৰেট আমাৰ এটা মুভমেণ্টছ বিকজ বিৰুৱে IS বোলা বস্তুটো ইয়াত চাৰিওফালে কৰিছে বহুতে আজিকালি কম্পিউটাৰত পেজবোৰত হোৱাটছআপত লগাই দি মই ISৰ কাৰণে মোৰ নামটো আহিছে নাও বিৰুৱে আজি কি কৰিছে ISৰ কাৰণে যিজনে ট্ৰেইন আপ কৰে তেওঁক লৈ আহিছে ইয়াত তো এই ধাৰাটোৱে আমাক লাগিছে যে ফিউচাৰ জেনেৰেশ্যনত আমাক এটা এই চেণ্টাৰটোৰ পৰা এটা আমাৰ ফিউচাৰটো এই ছ'চাইটি বেকৱাৰ্ড ছ'চাইটিৰ কাৰণে এটা নিউ ডেভেলপমেণ্ট আনিব আৰু ইয়াত যিসকল ল'ৰা ছোৱালী আছে সকলোৱে কম্পিউটাৰ চাৰ্টিফিকেটছ এক্সট্ৰা এনেই ল'ব লাগে এনে থ'ব লাগে কমন এইটো মানে জাষ্ট প্ৰাইমেৰী স্কুল টাইপৰ আমি কম্পিউটাৰৰ লগত টাচ কৰাব এই অৰ্গেনাইজেশ্যনটোৱে তাত তেওঁলোকে প্লান কৰিছিলে আৰু তেওঁলোকে ফিছৰ কাৰণে যদি কাৰোবাৰ যদি ইচ্ছা হৈছে তেওঁলোকে প্লান কৰিছে তেওঁলোকে পাৰ্চনেলি টক কৰিলে তেওঁলোকে ফিছো ল' কৰি দিব তো তেওঁলোকৰ যি ড্ৰিম আছিলে চাগে মই ড্ৰিমটো ক'বলৈ পাৰিছোঁ বুলি ভাবিছোঁ থেংক ইউ